हेलो बंधुসকল কি খবৰ সকলোৰে মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৰে ভাল আৰু আজি আমি নেক্সট ব্লগটো বনাব গৈ আছো গতিকে আপোনালোকে চাই থাকিবলৈ নাপাহৰিব আমাৰ নেক্সট ব্লগ আৰু আহক যাও এতিয়া আমি টুপিয়া সেন্টাৰ পাইছো এটো চাওক সেন্টাৰটো এইটো হৈছে নাগশংকৰ মন্দিৰৰে এটা সৰু শাখা হয় ইয়াতো আহে কিছুমান মানুহ মই আজিলৈকে বাৰু সোমাই পোৱা নাই ইয়াতে আপোনালোকে আহিছে নেকি কেতিয়াবা জনাবচোন নাগশংকৰ মন্দিৰটো তেজপুৰৰ পৰা পূব দিশে আছে এতিয়া পাইছো আমি ছয়বাৰী সেন্টাৰ তেজপুৰৰ পৰা আহি মিছন চাৰিআলি হৈ বালিপাৰা পাৰ হৈ জামুগুৰি পাৰ হৈ বিশ্বনাথ চাৰিআলি পোৱাৰ 15 কিলোমিটাৰ আগতে এই মন্দিৰটো আছে ৰাস্তাটো অলপ মাজে মাজে বেয়া আছিল সেইবাবে আমি এটা গাঁৱলীয়া ৰাস্তাৰে সোমালো সেই ৰাস্তাটো আপোনাৰ শৰ্টকাট হয় টিএইচবি কলেজৰ সন্মুখত ওলাই গৈ আমি সেইটো ৰাস্তাৰে আহিলো গাঁৱৰ ৰাস্তাবোৰ বহুতেই ভাল লাগে নহয় জানো আৰু গাঁৱৰ পৰিৱেশটো টাউনৰ পৰিৱেশতকৈ বহুখিনি নিৰ্জন বহুত ঠাণ্ডা প্ৰদূষণ মুক্ত হয় লগতে বহুত ভাল লাগে নহয় জানো এয়া আমি টিএছবি কলেজৰ সন্মুখৰ ৰাস্তাটোৰে ওলাই আহিলো এতিয়া চাও চাওক আমি নাগশংকৰ মন্দিৰৰ গেটখন পাইছোৱে চাওকচোন তোৰণখন দেখিছে নহয় এইটোৱে হৈছে নাগশংকৰ মন্দিৰ সোমাই যোৱা ব্লগটো আছিল নাগশংকৰ আৰু এইমাত্ৰ আমি আহি পালোঁ আহি এতিয়া পাইছোঁ আৰু ইয়াৰ পৰা এই ৰাস্তাটোৰে আৰু 2 মিনিট গ'লেই পাই যাম আমি নাগশংকৰ মন্দিৰ খোজকাঢ়ি যাব পাৰে বা ইয়াতেতো এনেকুৱা একো নাই বিশেষ 2 মিনিট আপুনি খোজকাঢ়ি পেলাই যাব পাৰিব আহকচোন চাওঁ ভিতৰত পূজাৰ বাবে অলপ তেল শলিতা ধূপ চাকি কিনি লওঁ বুলি সোমালোঁ দোকানখনত আজি প্ৰায় বেছিখিনি দোকান বন্ধ হৈ আছিল কাৰণ গাঁৱত হেনো কোনোবা এজন ঢুকাইছে তেওঁলোকৰ এইটো চাওক ৰাস্তাটো নাগশংকৰ মন্দিৰ সোমোৱাৰ এখন গেট হয় মন্দিৰৰ গেটেৰে মই সোমাই আহিলোঁ জানিব পৰা মতে নাগশংকৰ মন্দিৰটো ৰজা নাগমত্তই বনাইছিল তেওঁৰ আন এটা নাম হৈছে আৰিমত্ত কিন্তু পিছত ৰজা সুচেনফাই মন্দিৰটো পুনৰ মেৰামতি কৰি তুলিছিল এই মন্দিৰটো আচলতে বিভিন্ন জাতৰ কাছৰ বাবে পৰ্যটকসকলৰ বাবে দৃষ্টি আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে এতিয়া ভাবিছোঁ মই পূজা কৰি লওঁ আৰু লগতে সকলো দেশবাসীৰ বাবে পূজা কৰিম যাতে এই কৰোনা নামৰ ভাইৰাছবিধ অতি সোনকালে নিৰ্মূল হয় এইটো আছিল বাসুদেৱৰ থান এতিয়া আমি ভিতৰলৈ যাম শিৱ মন্দিৰৰ থানলৈ
এইটো চাওক, এইটো হৈছে শিৱ মন্দিৰৰ ভিতৰৰ দৃশ্য হয়। এয়া পুৰোহিতদেউ আছে। এতিয়া আমি মন্দিৰৰ ভিতৰত থকা পুখুৰীটোত যাম। শিৱলিংগ আছে, এতিয়া ভাবিছোঁ তাতে সেৱা কৰি লওঁ। ইয়াৰ তলত এটা পুখুৰী আছিল। পুখুৰীটো মই ভিডিঅ' কৰি ভালকৈ দেখাব নোৱাৰিলোঁ আপোনালোকক। আৰু ওপৰত এই লিংগটো আৰু এই গছি চাকি জ্বলি আছিল। এতিয়া মই বাহিৰলৈ ওলাই আহিছোঁ। এয়া হৈছে শিৱৰ বাহন নন্দী, আৰু তেওঁক এখন থানৰ দৰে বনাই প্ৰতিষ্ঠা কৰা হৈছে ইয়াতে। ব'লকচোন ভিতৰত সোমাই চাওঁ আৰু সেৱা কৰিও আহোঁ। বহুত ধুনীয়াকৈ সজাইছে মন্দিৰটো। এইটো চাওক, এইটো হৈছে এটা বিবাহ ভৱন। মই দেখি পেলাই আগুৱাই গ'লোঁ। বহুত ধুনীয়াকৈ বনাইছে বিবাহ ভৱনটো। মন্দিৰটোৰ এৰিয়াটো বহুতেই ডাঙৰ, বেছ আহল বহল। কিন্তু এটা কথাত মনটো মোৰ বেয়া লাগিছিল, কাৰণ কৰোণা ভাইৰাছ নামৰ ভাইৰাছবিধৰ কাৰণে মন্দিৰত মানুহ বহুতেই কম আছিল। মই যেতিয়া গ'লোঁ মন্দিৰত বহুতেই মানুহ কম, সেইকাৰণে অলপ বেয়া লাগিছিল মনটো। ভাইৰাছবিধে মানুহৰ মনবোৰ শংকিত কৰি তুলিছে। ব'লকচোন আগুৱাই যাওঁ। নাগশংকৰ মন্দিৰটো হেনো কাছৰ বাবে বিখ্যাত, গতিকে আমি চাই আহোঁ সেই পুখুৰীটোলৈ য'ত কাছ থাকে। দূৰৰ পৰাই দেখিলোঁ পুখুৰীটো একেবাৰে শুকান নিৰহ যেন লাগিছে। আহকচোন চাওঁ ওচৰত গৈ পেলাই। মন্দিৰৰ পুখুৰীটো দেখোন একেবাৰে শুকাই গৈছে। কি হ'ল ইয়াৰ কাছবোৰ? জানিম বাৰু আমি ইয়াৰ কাৰ্যকৰ্তাসকলৰ সৈতে। আমি কথা পাতিম ইয়াৰ কৰ্মচাৰীসকলৰ সৈতে। আহকচোন। এজন পুৰোহিতদেউ দেখিছোঁ, তেওঁৰ কাষলৈ যাওঁ বাৰু। কাছবিলাক এনে ইয়াৰ কি হ'ল? দেখা নাই যে পুখুৰীটো খালী কাছবিলাক বেমাৰ হৈছে। বেমাৰ হোৱাৰ কাৰণে মানে প্ৰয়োজন হ'ল পানীটো। সেই পানীটো প্ৰয়োজনৰ কাৰণে মানে সেই তেওঁলোকৰ বিভাগৰ মানুহ আছে, ইয়াৰ ফৰেষ্টাৰ মানুহ ইয়াৰ এইটো পশু বিভাগৰ ডাক্তৰ আহিলে প্ৰয়োজন বুলি কৈছে, কাছ মৰিছে। সেইকাৰণে বস্তুটো মানে এতিয়া বস্তু কাছত পুখুৰী দি দিছে। এইটো বস্তুটো সেইটো বোকাটো উঠাই দিব, গেছটো সজাই দিয়াৰ পাছত আকৌ খান্দি দিব। খান্দি দিয়াৰ পাছত পানীটো আকৌ বেলেগ পানী দি পেলাই তেতিয়া কাছত দি আনি দিব লাগিব। পুখুৰীত আছে, পুখুৰী এটা তাত পাবা। কিন্তু যাবলৈ বন্ধ কৰিছে, মানুহ যাবলৈ বন্ধ কৰিছে। খাদ্যও দিবলৈ হাতিছে, মানে প্ৰয়োজন কোনো খাদ্য দিবলৈ হাতিছে। শিৱজনৰ মতে জানিব পৰা গ'ল যে কাছবোৰক যি খাদ্য খুওৱা হৈছিল সেই খাদ্যত বিষক্ৰিয়া হৈছিল, গতিকে তেওঁলোকে কাছবোৰ বেলেগ এটা পুখুৰীলৈ স্থানান্তৰ কৰিছে। পুখুৰীটোত যোৱাটো বন্ধ কৰিছে। চাওকচোন, এইটো কিবা এটা দেখিছোঁ, কি হয় বা এখন অতিথিশালা বুলি লিখা আছে। ঘৰটো বহুত ভাল লাগিছে দেখি পেলাই, সেইকাৰণে এবাৰ উঠি চাওঁ বুলি ভাবিলোঁ আৰু গ'লোঁ। আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ, চাই থাকক। এইটো হৈছে এটা অতিথিশালা।
এতিয়া এটা মই গণেশ মন্দিৰ দেখিছোঁ, তালৈ সোমাই যাওঁ বুলি ভাবিলোঁ, সেইকাৰণে আহিছোঁ। আৰু আপোনালোকেও চাওকচোন, নতুনকৈ দেখিছোঁ মই মন্দিৰটো, নতুনকৈ বনাইছে হয়তো তেওঁলোকে, ৰাজহাঁহ কেইটা বনোৱা হৈছে, চাওকচোন। মন্দিৰটোত সেৱা কৰিলোঁ এতিয়া। অলপচোন এতিয়া মন্দিৰটোৰ বিষয়ে অলপ বৈশিষ্ট্যৰ পৰা জানিম। এই মন্দিৰটোৰ বিষয়ে কিছু জানিব আহিছে। এতিয়া নাগ শংকৰ মন্দিৰটো সকলোৱে কয় কাছৰ বাবে বিখ্যাত বুলি। কাছৰ এটা মানে কাছ হৈছে শিৱৰ এটা অংশ, হয়। মানে তেওঁৰ এটা হেৰি শিৱৰ অংশ এটা। সেইকাৰণে কাছত ভক্তি হিচাপে মানুহে ইয়াৰ কাছ নাখায় মানুহে দেই, ভয় কৰে খাবলৈ। মানে তেওঁ এটা শিৱৰ যেতিয়া এজন হেৰি অংশ এটা তেওঁ, সেইকাৰণে কাছ ইয়াত দিয়ে, ফল পায়, তাৰপৰা কাছ বাহিৰত যায়। কিন্তু কাছ আমাৰ নাহকৰ মৌজাৰ মানুহে কাছ নাখায়। এইটো মানে প্ৰায় 600 বছৰ আগত এইটো ৰাজাক্ষ ৰজাৰ দিনৰ প্ৰতিষ্ঠা কৰা, এইটো তেওঁলোকে আহোম ৰজাসকলৰ দিনৰে। আপুনি মন্দিৰটোত কিমান দিনৰ পৰা কিমান বছৰ? মই এতিয়া 91 পৰা আছিলোঁ, 96 পৰা আছিলোঁ, 27-28 বছৰ। আৰু মন্দিৰটোৰ বিশেষত্ব হেৰি আছে, শিৱ মন্দিৰটো হয়। এতিয়া আমাৰ উৎসৱ আমাৰ হেৰিয়াত শিৱৰাত্ৰি ডাঙৰ হয় ইয়াত, মেলা ডাঙৰ মেলা, আৰু গোসাঁই নহয় শিৱসাগৰ বিচাৰি ডাঙৰ মেলা। আৰু ভিতৰত এটা পুখুৰী যে আছে, এইটো গম হয়, তাত চিৰি আছে, শিৱৰ নাভি অংশ আছে। অঁ, তোমাৰ শিৱৰ এই আগৰ সেইটো যেতিয়া শিৱই মানে সেই যে কালিয়ে যে হেৰি ভৰি দিয়ে, তেতিয়া মানে শিৱ পৰি গৈছিল দক্ষ যজ্ঞ সময়ত। তেতিয়া মানে মূৰটো পৰিছে আপোনাৰ বিশ্বনাথঘাটত তোমাৰ, আৰু ইয়াৰ নাভি অংশ পৰিছে, আৰু ভৰি পৰিছে ৰুদ্ৰপদ, ৰুদ্ৰপদ পৰিছে। নাভি অংশ পোৱা কাৰণে নাভি শংকৰ, আগৰ নাগশংকৰ, কিন্তু নাভি শংকৰ বুলি ক'ব। পুৰোহিতজনৰ পৰা গম পোৱা গ'ল যে মন্দিৰটোৰ নাম পুৰণি কালত নাভি শংকৰ আছিল, আৰু এতিয়া নাগ শংকৰ বুলি কোৱা। এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ, চাওক মই গেটেৰেৰে ওলাই আহিছোঁ। এতিয়া বহুত ভোকো লাগিছে, গতিকে ভাবিছোঁ কিবা এটা খাই লওঁগৈ। গৈ আছোঁ, কি পাওঁ, হোটেল কাষত এখন দেখিছিলোঁ ধাবা, সেইখনতে সোমাওঁ বুলি ভাবিছোঁ। এতিয়া মই হোটেল এখনত সোমাইছোঁ, একদম নাগ শংকৰ সোমোৱা ৰাস্তাৰ কাষতে যিখন হোটেল লাগি আছে সেই হোটেলখনতে সোমাইছোঁ। বহুত ভোক লাগিছে, অকণমান ভাত খাই লওঁ বুলি ভাবিছোঁ, কাৰণ মন্দিৰৰ অৱস্থাটো আপোনালোকে দেখিলেই। আৰু আজি মানে আগৰ নিচিনা নাই লগা, অলপ কিবা লাগিছে, মনটো সেৰেকা লাগিছে গৈ পেলাই, গতিকে ভোকো লাগিছে এইফালে, ভাতটো ইয়াতে খাই লওঁ বুলি ভাবিছোঁ। ঠিক আছে, আপোনালোকে চাই থাকক। তেতিয়া এইমাত্ৰ আহি পাইছে ভাতৰ থালিখন, বহুত জোৰে ভোক লাগিছে, গতিকে খাই লওঁ, তেতিয়ালৈ আপোনালোকে চাই থাকক। খানাটো খাই ভালেই লাগিছে, কাৰণ গোটেইখিনি অসমীয়া ৰেচিপিয়ে আছিলে। এইখন হৈছে ভৰলী নদী, আৰু এতিয়া আমি ঘৰ পামেই অলপ দূৰ পিছত। আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টৰ মাধ্যমেৰে জনাবলৈ নাপাহৰিব। থেংক ইউ।